নমস্কাৰ এনএছ লাইভৰ সমুদ্ৰদৰ্শকক মই জ্যোতিৰ্ময় শৰ্মাই আমাৰ এই বিশেষ অনুষ্ঠান বাৰ্তালাপলৈ স্বাগতম জনাইছোঁ। আজি আমি বাৰ্তালাপ অনুষ্ঠানত অতিথি কৰি আমন্ত্ৰণ কৰি নিছোঁ সমাজসেৱিকা সাজিদা বেগম বাইদেউ। বাইদেউ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আপুনি যেহেতু বাইদেউ আমাৰ সমাজ সেৱাৰ লগত জড়িত হৈ আছে, আপুনি এই সমাজ সেৱাৰ লগত কেতিয়াবা জড়িত হৈ পৰিছিলে? প্ৰকৃততে মই সমাজ সেৱাৰ লগত বহুত আগৰ পৰাই জড়িত। ক'ব গ'লে মই মোৰ মানে গাভৰু অৱস্থাৰ পৰাই মই জড়িত, কিন্তু মই এতিয়া বিশেষকৈ আজি 10 বছৰমানৰ পৰা মই ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছোঁ। আৰু মই বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ, য'ত মই কিবা এটা অসুবিধা দেখোঁ যে ক'ৰবাত বানপানীত প্ৰব্লেম হৈছে, ক'ৰবাত বেমাৰত কাৰোবাৰ কিবা আছে, কোনোবা বেমাৰত পৰি আছে, তেওঁলোকৰ চিকিৎসা সাহায্য পোৱা নাই, তেনেকুৱাবিলাক মই খবৰ পালে মই গুচি যাওঁ, নিজাববীয়াকৈ গুচি যাওঁ মই লগত কোনোবাক লৈ পিনে, আৰু মই পাৰ্য মানে যিখিনি পাৰোঁ মই সহায় কৰিব চেষ্টা কৰোঁ। আপুনি যে সমাজ সেৱা কৰি আছে, ইয়াৰ অনুপ্ৰেৰণা আপুনি ক'ৰ পৰা পাইছিলে? অনুপ্ৰেৰণা বুলি ক'লে মোৰ প্ৰথম অনুপ্ৰেৰণা মোৰ খুৰা এজন, তেখেত অৱশ্যে এতিয়া নাই, তেওঁ খুব কম বয়সত ঢুকাইছে, কিন্তু তেওঁ পঢ়া অৱস্থাৰ পৰাই তেওঁ মানে ৰাইজৰ কামতেই তেওঁ নিজকে উৎসৰ্গা কৰিছিলে। তেওঁ স্কুলৰ শিক্ষক, হাইস্কুলৰ শিক্ষক আছিলে। তেওঁক দেখি মোৰ খুব ভাল লাগিছিলে। তেওঁ কেনেকুৱা ধৰণৰ আগৰ, এইটোতো কিমান আগৰ কথা, গতিকে তেতিয়া কেনেকুৱা ধৰণে সমাজ সেৱা কৰিছিলে। তেতিয়া আমাৰ নিচিনা এনেকুৱা মিডিয়া নাছিলে, কোনো প্ৰচাৰৰ কথা নাছিলে, কিন্তু তেওঁ অন্তৰৰ পৰা সমাজ সেৱা কৰিছিলে। নাজানো কিজানি মোৰ সেইটো দেখাৰ পৰাই মোৰ খুব ভাল লাগিছিলে। ভাল লাগি হয়তো মোৰ তেজতো আছিলে কিজানি, যিহেতু মোৰ খুৰা, মোৰ দেউতাৰ ভাইটি। আৰু তাৰ পাছত মই চাকৰি কৰিছিলোঁ। মই কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া। আৰু আমাৰ চাকৰিটো এনেকুৱা আছিলে, মই গোটেই নৰ্থ ইষ্টখন ঘূৰিছিলোঁ, মানে উন্নয়নৰ, মোৰ ডেভেলপমেণ্ট অফিচাৰ আছিলোঁ। গতিকে মই যেতিয়া মই গোটেই অসমখন, নৰ্থ ইষ্টখন মানে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই ঘূৰি ফুৰিছিলোঁ, আৰু সেই ঠাইবিলাকত কেনেকৈ আমি মানে উদ্যোগিক মানে উন্নয়নটো আমি কেনেকৈ কৰিম, সেইটো কৰোঁতে আমি দেখিছিলোঁ যে মই যেতিয়া মণিপুৰ গৈছিলোঁ, মণিপুৰ যাওঁতে মই দেখিছিলোঁ মণিপুৰৰ মানে মহিলাসকল তাত অতি কষ্ট কৰে। তাত পুৰুষসকলে ইমান কষ্ট নকৰে, হয়তো তেওঁলোকৰ এইটো ট্ৰেডিশ্যনো হ'ব পাৰে। গতিকে মই দেখিছিলোঁ তেওঁলোকে ঘৰৰ মূলা, শাক পাচলিখিনি লৈয়ে তেওঁলোকে এখন ঘৰ চলায়, কাপোৰ চিলাই তেওঁলোকে বহুত মানে ভাল একোটা উদ্যোগ কৰি পেলাইছিলে, বা তাতে হোৱা ফল মূলেৰে তেওঁলোকে মানে ফলৰ ৰস, আচাৰ এইবিলাক কৰে। সেইখিনি দেখিও মই বহুত প্ৰেৰণা পাইছোঁ। মই ছিকিম গৈছিলোঁ, মই টুৰা গাৰো হিলছ গৈছিলোঁ, সেইবিলাকতো মই দেখিছোঁ মহিলাসকল বহুত আগবাঢ়ি আহিছে, আৰু তেওঁলোকে পুৰুষতকৈ বেছি আগবাঢ়িছে। মই একা কথা ক'বলৈ মই গৌৰৱ অনুভৱ কৰিছোঁ যে বহুতখিনি আমাৰ পাহৰুৱা যিখন ৰাজ্য আছে, অসমত এতিয়া হ'ল, কিন্তু পাহৰুৱা ৰাজ্যখিনি কিন্তু আগৰ পৰাই আছে তেওঁলোকে। কিন্তু সেই সময়ত সেইটো এটা উদ্যোগ বুলিও ভবা নাছিলে। যেনেকৈ আপোনাৰ বিনিময় প্ৰথা, ঠিক তেনেকুৱা ধৰণতেই আছিলে। সেইবোৰ মই দেখিছিলোঁ। এইবোৰ দেখি পিনে মোৰ খুব ভাল লাগি মই ভাবিছিলোঁ যে ভৱিষ্যতে মই হয়তো এইটো লাইনতে যামগৈ, সমাজ সেৱাৰ জৰিয়তে কেনেকৈ মানুহখিনিক মই অকণমান ওপৰলৈ নিব পাৰোঁ। ধৰক চাকৰি নিবিচৰাকৈ নিজে নিজক কেনেকৈ থিয় কৰাব পাৰে, নিজে নিজৰ বছ হ'ব পাৰে। মই তেতিয়াৰ পৰাই এইবিলাক অনুপ্ৰেৰণা পাই, আৰু আজি হয়তো মই নাজানো অন্তৰে মোক তেনেকৈ লৈ গৈছে, মই এইখিনি পাইছোঁহি। বাইদেউ, আপুনি যিহেতু সমাজ সেৱাৰ লগত জড়িত হৈ আছে, মই তাৰ লগতে আপোনাৰ সংলগ্ন কৰি কথা এটা সুধিব বিচাৰিছোঁ, হয়তো আপুনি বেয়া পাবও পাৰে। কথাটো হ'ল কি যে চাওক, আপুনি যিটো সমাজ সেৱাৰ লগত কাম কৰি আছে, সমাজৰ প্ৰতি এটা কাম কৰা আপোনাৰ বহুত মনোবল আছে। আপুনি কিবা 2021 চনৰ ৰাজনৈতিক দলত যোগদান কৰাৰ কথা ভাবিছে নেকি? মই যেতিয়া প্ৰথম সমাজ সেৱা কৰিছিলোঁ, মই কোনো উদ্দেশ্য আগত লৈ কৰা নাছিলোঁ, খালি মোৰ ভাল লাগে। মই আনকি মই অফিচৰ পৰা যেতিয়া আহোঁ, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ আছিলে, আমাৰ মানে 9টাৰ পৰা ইফালে 6টালৈকে, 6:30 ঘৰ পাওঁতে মোৰ 7টা 7:30 বাজে। মই তাৰপিছতো যদি শুনো যে মোৰ ওচৰৰ কোনোবা এজন মানুহ অসুখ হৈছে, বা এজন মানুহ বুঢ়া মানুহ, এবাৰ তেওঁক খবৰ কৰাটো দৰকাৰ, মই তাৰপিছতো মই গৈছিলোঁ। বা মোৰ পৰিয়ালৰে মানুহৰ ঘৰত মই গৈ পিনে কোনোবা অকলশৰীয়াকৈ আছে, মই অকণমান সময় লগ দিবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈয়ে মই কৰি আছিলোঁ। এতিয়া মই এটা কথা মই ভাবি দেখিছোঁ যে আজিকালি অলপমান প্ৰচাৰৰ যুগ, আৰু দ্বিতীয় কথা হ'ল যিকোনো সমাজ সেৱাই হওক, আপুনি যি কামেই নকৰক, আপোনাক এখন প্লেটফৰ্ম লাগিবই। মানে প্লেটফৰ্মখন নহ'লে আপুনি কষ্ট কৰি আছে, কিন্তু আপুনি কামখিনি কৰিব পৰা নাই। আপুনি গৈছে, ধৰক আপুনি এটা ঠাইত কিবা এটা দিবলৈ গৈছে, মানুহখিনি একগোট হোৱা নাই, আপোনাৰ এটা প্লেটফৰ্ম থাকিলে আমি যদি এখন বেনাৰ লগাই দিব পাৰোঁ, ঠিক তেনেকৈ তেতিয়া আমাৰ বহুতখিনি কামত আহে। গতিকে তেনেকৈ মোৰ দুটামান মোৰ সংস্থাও আছে, আৰু তেতিয়া মই ভাবিছোঁ যদি সুবিধা কেতিয়াবালৈ পাওঁ, মোক ইতিমধ্যে কেইবাটা দলেও মোক আমন্ত্ৰণ জনাই আছে যে আপুনি আমাৰ দললৈ আহক, কাম কৰক আমাৰ লগত, তেনেকৈ কৈ আছে। কিন্তু মই বৰ্তমানলৈকে তেনেকৈ ক'তো মই যোগদান দিয়া নাই। তথাপিতো যদি মোৰ প্ৰয়োজন হয় বা মোক যদি তেনেকৈ বিচাৰে, মই কিন্তু যাম।
নিশ্চয় বাইদেউ ভাল কথা এটা কৈছে যদি কোনো দলে যদি বাইদেউক বিচাৰে তেখেতে নিশ্চয় সেই দলত যোগদান কৰি ৰাইজৰ সেৱা আগবঢ়াব বাইদেউ আৰু মই যিমান দূৰ জানো আপুনি বহুকেইটা NGOৰ সৈতে জড়িত হৈ আছে অকমান যদি আমাৰ দৰ্শকসকলক সেই NGOখিনিৰ কথা ক'ব পাৰে আপুনি কেনেধৰণে NGOৰ পৰা কাম কৰি আছে আচ্ছা মই ইতিমধ্যে মই বহুতখিনি অনুষ্ঠানৰ লগত মই জড়িত প্ৰথমতে মই ঘৰৰ কাষৰটোৱে কওঁ মোৰ দ্বাৰকানগৰ আমাৰ ঠাইখিনি হ'ল গুৱাহাটী দিছপুৰ সমষ্টিৰ দ্বাৰকানগৰ সমষ্টি আমাৰ এইখিনিত মানে উন্নয়ন কমিটি এটা আছে তাতো মই এক্সিকিউটিভ মেম্বাৰ আৰু এইখিনিৰ কাৰণে আমি কি কৰোঁ যেতিয়া মই অফিচত আছিলোঁ অফিচৰ অহাৰ পিছতো আমি এটা বৰঙণি লওঁ মানুহৰ পৰা বছৰত 200 টকা মানুহে কিন্তু দিবলৈ খুব টান পায় এই আমাৰ ৰাস্তা ঘাট বেয়া নলাত পানী জমা হয় বৰষুণ দিলে হয় আপোনালোকে কি পইচাবিলাক লৈ কি কৰে তেনেকুৱা ধৰণৰ কিন্তু আমি এই পইচাবিলাক লৈ পিনে আমি এখন পাৰ্কো বনাইছোঁ ঠিক তেনেকৈ আমি এইটোৰ লগত জড়িত আৰু বহুত কাম কৰি আছোঁ বাৰু এতিয়া ডিটেইলছত নকওঁ মই তাৰপিছত মোৰ আছে উত্তৰ পূব উদ্যোগী নাৰী সন্থা এইটো হ'ল গোটেই উত্তৰ পূবৰ কাৰণে তাত মই জেনেৰেল ছেক্ৰেটাৰী গতিকে এইটোৰ কাৰণে মই মণিপুৰ গৈছোঁ মানে এই সন্থাটোৰ কাৰণে মই মণিপুৰ গৈ তাত এটা অফিচ খুলিছোঁ তাৰ মহিলাখিনিক কেনেকৈ আগবঢ়াব পাৰি তেনেকৈ আনিছোঁ তাৰ মহিলাখিনিক মই ইয়াতে অনুপ্ৰেৰণাৰ নামৰ এটা অনুষ্ঠানৰ যোগেদি প্ৰত্যেকখন ষ্টেটৰ মানে যিগৰাকী একদম উদ্যোগী মহিলা আৰু খুব ভাল কাম কৰি আছে আমাৰ 8খন ষ্টেট ছিকিমখন লৈ পিনে 8খন ষ্টেটৰ 2খন মণিপুৰ আৰু কোনোবা এখনক আমি দুটা দিব অৰুণাচল ইমান ভাল কাম কৰিছে আমি বাছি উলিয়াব নোৱাৰোঁ যে তেওঁলোকে কোনগৰাকীক দিম গতিকে দুজন আমাৰ নিয়মটো আছিলে এজনক দিয়াটো গতিকে তেওঁলোকক আমি তেওঁলোকক মানে শ্ৰেষ্ঠ উদ্যোগী শ্ৰেষ্ঠ সমাজসেৱী এনেকুৱা ধৰণৰ আমি দিছোঁ এই উত্তৰ পূব তাৰপাছত মই আছোঁ অনুপ্ৰেৰণা নামৰ এই যিটো ক'লে সেই অনুষ্ঠানটোতো মই আছোঁ আৰু ইতিমধ্যে আৰু ইফালে মই আছোঁ মোৰ নিজৰ আৰু এটা আছে অনুষ্ঠান আছে পোহৰ মানে পিপল ফৰ ইউটিলাইজেশ্যন অফ হিউমেন ৰিচোৰ্চ এইটো মই চাকৰি কৰি থাকোঁতে আমাৰ যিখিনি ৰিচোৰ্চ আছে মানে মানুহ নিজে এটা সম্পদ এই সম্পদখিনি আমি কেনেকৈ গঢ়িব লাগে আৰু সেই সম্পদখিনিৰ পৰা আমি তেওঁলোকৰ জ্ঞানখিনি আমি কেনেকৈ উলিয়াই আনি পিনে আমি কামত খটাব পাৰোঁ সেইটো উদ্দেশ্য আগত ৰাখি মই এই অনুষ্ঠানটো খুলিছিলোঁ আৰু এইটোত আজি মই 10-12 বছৰ কাম কৰি আছোঁ নিজৰ পইচাৰে যেহেতু কাম কৰি আছোঁ ইমানো আগবাঢ়ি যাব পৰা নাই তথাপিতো কিন্তু মই গাঁৱে ভূঞে গৈ পিনে ট্ৰেইনিং মই অফিচত কাম কৰোঁতে মই স্কিল ডেভেলপমেণ্টত মই খুব বেছি আগবাঢ়ি গৈছিলোঁ বা মই খুব এটা মোৰ অন্তৰত সোমাই গৈছে সেই বস্তুটো গতিকে মই ভিতৰুৱা গাঁওবিলাকত গৈ মই স্কিল ডেভেলপমেণ্ট মানে এইটো দক্ষতা বৃদ্ধি যিটো মানে কি প্ৰশিক্ষণ তাৰমানে কি মই এটা বস্তু জানো আমাৰ প্ৰত্যেকৰে মানে নিজৰ শৰীৰত ইমান দক্ষতা আছে কিন্তু আমি সেই দক্ষতাখিনি আমি চিষ্টেমেটিকেলি চাইণ্টিফিকেলি আমি মানে ইউজ কৰিব পৰা নাই গতিকে যদি আমি একোটা প্ৰশিক্ষণ দিয়াই দিব পাৰোঁ তেতিয়াহ'লে আমি সেই সম্পদখিনিৰ পৰা আমি বহুতখিনি কাম কৰিব পাৰোঁ গতিকে এইটো উদ্দেশ্য আগত লৈ মই তেনেকৈ পিপলছ ফৰ ইউটিলাইজেশ্যনটো কৰিলোঁ তাৰপিছত মই মোৰ ওচৰৰ যিখিনি মহিলা তেওঁলোকে আগতে সদায় দুখ কৰে যে বাইদেউ আপুনিতো অফিচলৈ গুচি যায় আমি দিনটো বিৰাট বৰ ফিল কৰোঁ আমাৰ নিচিনা বয়সৰ গতিকে তেতিয়া চবেই চাকৰি নকৰিছিলে তেতিয়া মই সমন্বয় মহিলা সংঘ বুলি মানে তাত মোৰ কাৰ্বি মানুহ আছিলে নাগাও আছিলে সেইকাৰণে সমন্বয় মহিলা সংঘ সেইটো এটা অনুষ্ঠান সেইটোতো আমি সৰু সুৰাকৈ কাম কৰি থাকোঁ এটা সৰু বাচ্চাৰ কাৰণে আমি এটা ৰামধেনু বুলি এখন মইনা পাৰিজাত খুলিছিলোঁ কিন্তু ঠাইৰ অভাৱত আমি ভালকৈ চলাব পৰা নাই তেনেকৈ আমি কৰিছোঁ আৰু তাৰপাছত আৰু মোৰ এতিয়া মোৰ মনতে নপৰে মই জখলা বুলি এটা একদম উদ্যোগী ল'ৰা গোটেইখিনি ডেকা ল'ৰা তেওঁলোকে মোক কৈছে বাইদেউ আপুনি লগত থাকক আমি কাম কৰি যাম জখলা জালুকবাৰী গোটেইখিনি বহুত কোৱালিফাইড ভাল মানে বহুত মানে জনা শুনা মানুহ এইখিনি তাতো মই কৰি আছোঁ আৰু কেইটামান আছে এতিয়া মোৰ মনত পৰা নাই নিশ্চয়কৈ বাইদেউ আপুনি কিছু সময় আগতে কৈছিলে যে যদি আপোনাক কোনোবা ৰাজনৈতিক দলে যোগাযোগ কৰে তেতিয়া আপুনি যোগদান কৰিব যদি আমাৰ এই অনুষ্ঠানটো চোৱাৰ পিছত কোনোবা ৰাজনৈতিক দলে আপোনাৰ লগত যোগাযোগ কৰে তেতিয়া আপুনি কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিচাৰিব আৰু কিয় খেলিব বিচাৰিব নিৰ্বাচন খেলিব বিচাৰিম বুলি ক'লে প্ৰথমতে মই নিজৰ সমষ্টিটো মই দিছপুৰ সমষ্টি গতিকে নিজৰ সমষ্টিটো উন্নয়ন কৰাৰ কাৰণে মই কৰিম মোৰ প্ৰধান কথা হৈছে এই ঠাইখন সম্পূৰ্ণভাৱে মই উন্নয়ন কৰিব বিচাৰোঁ আমি দ্বাৰকানগৰ উন্নয়ন কমিটিৰ যোগেৰে আমি বহুতখিনি আগবঢ়াইছোঁ কিন্তু সেইখিনি অকল আমাৰ দ্বাৰকানগৰহে কৰিছোঁ গতিকে সমষ্টিটো বুলি ক'লে বহুত ভিতৰুৱা ঠাই আছে সেই ঠাইবিলাকত মই এতিয়াও এইবিলাকত যাওঁ মই দেখোঁ এতিয়াও মানুহ বহুত কিন্তু পিছ পৰি আছে কিছুমান ঠাই ইয়াতে আছে দুৱাৰন্ধাৰ বুলি এডোখৰ ঠাই আছে ইমান লেতেৰা ঠাইখিনি মানুহখিনি এৱাৰনেছ নাই নিশ্চয় নলাবিলাক লেতেৰা তাতে হাঁহ মুৰ্গীবিলাক চৰি থাকে গেলা পানীবিলাক ৰাস্তাতে পৰে আহি পিনে গতিকে সেই পৰিষ্কাৰ পৰিচ্ছন্নতা শিকাম বা
উন্নয়ন কৰিম মানুহখিনিক উলিয়াই আনি কেনেকৈ তেওঁলোকে প্ৰশিক্ষণ লৈ হওক বা নিজৰ ঘৰত থাকিয়ে হওক কেনেকৈ তেওঁলোকে দুটা পইচা উপাৰ্জন কৰিব পাৰে বা গৃহস্থক সহায় কৰিব পাৰে বা ওচৰ চুবুৰীয়া কেনেকৈ কৰিব পাৰে আৰু দেখিছোঁ বহুত ল'ৰা ছোৱালী বহুত আছে সিহঁতে মানে এনেই নামতহে স্কুলটো যায় তেনেকৈ মানে যে পঢ়িম ভাল কিবা এটা হ'ম তেনেকুৱা এটা উদ্দেশ্য নাই কথা পাতিলে আমি গম পাওঁ গতিকে সেইবিলাকো যদি আগবঢ়াব পাৰোঁ আৰু আমাৰ ইফালে আছে সোণাপুৰ ছাইডত কিছুমান আছে অকণমান সেইবিলাকত মানে খুব ট্ৰাইবেল এৰিয়াত দুটামান আছে দেখিছোঁ সিহঁতো বহুত পিছ পৰি আছে বহুত কষ্ট কৰে মহিলাখিনি দেখিলে দুখ লাগে কিন্তু যিমান কষ্ট কৰে সিমানখিনি কিন্তু তেওঁলোকৰ মানে টকা পইচা উপাৰ্জন কৰিব পৰা নাই ভাবিছোঁ যদি দিছপুৰ সমষ্টিৰ পৰা ভৱিষ্যতে নিৰ্বাচন খেলিবলৈ পাৰোঁ যদি ৰাইজে মোক আঁকোৱালি লয় কাম কৰিম নিশ্চয় পানী আমাৰ এইখিনিত পানী আজিলৈকে নহ'ল আমাৰ আজি কিমান বছৰ মানে 6 বছৰ 7 বছৰ হ'ল নেকি গেমনে ল'লে ৰাস্তা নষ্ট কৰিলে কিবা ইটোৱে ল'লে সিটোৱে ল'লে আজিলৈকে কিন্তু পানী নহ'ল আজিলৈকে আমি ছাপ্লাই পানী পোৱা নাই লাইটৰো বহুত এতিয়া এইবাৰ অকণমান কাম হৈছে লাইটৰ যেনেকৈ ট্ৰেন্সফৰ্মাৰবিলাক অকণমান ঘেৰাও কৰি পিনে লোহাৰে বান্ধি দিছে নহ'লে বহুত ভয় লগা অৱস্থাত আছিলে আৰু ড্ৰেইনবিলাক আমি এতিয়া বনাই আছোঁ চৰকাৰৰ লগত আমি সদায় লাগি থাকোঁ এইবিলাক কৰিম আৰু এইবিলাকেই কথা আৰু আমাৰ ধৰক যেহেতু মিউনিচিপালিটিৰ ইলেকশ্যনটো কৰা নাই গতিকে ইয়াত কোনো আমি কাক কম কথা আমাক ক'বলৈ মানুহেই নাই আমিতো এটা দ্বাৰকানগৰ উন্নয়ন কমিটি এখন সৰু মানে বৃহত্তৰ স্বাৰ্থত আমি নিজে চাম একেবাৰে সৰু আমাৰ ওচৰত বেলেগ মানুহ নাহে যদি আমাৰ মিউনিচিপালিটিৰ এইখন যদি হ'লহেঁতেন ইলেকশ্যন যদি হৈ পিনে আমাৰ এটা কাউন্সিলৰ বা ৱাৰ্ড মেম্বাৰ এইবোৰ থাকিলেহেঁতেন তেতিয়া আমি তেখেতসকলক কৈ পিনে আমি উন্নয়ন কৰিব পাৰিলোহেঁতেন গতিকে ভাবিছোঁ যেতিয়া যদি কিবা এটা সুবিধা পাওঁ আগলৈ এইবিলাক কাম কৰিম সময়ত যাতে বস্তুবোৰ হয় নিৰ্বাচনবিলাক যাতে সময়ত হয় সেইবোৰ চেষ্টা কৰিম আৰু বাইদেউ আমি যিমান দূৰ জানো আপুনি আমাৰ কৰোণা মহামাৰীৰ সময়তো বিভিন্ন ৰাইজক বিভিন্ন ধৰণে আপুনি সহায় কৰিছে কেনেধৰণে আপুনি সহায় কৰিছে এই মানুহবিলাকক কৰোণাৰ সময়ৰ কথা ক'লেতো একদম এতিয়াও মনটো বেয়া লাগি যায় সেই সময়ত মানুহৰ যিটো অৱস্থা হাতত পইচা আছে কিন্তু বজাৰ কৰিবলৈ পৰা নাই লকডাউন আৰু কিছুমান আমাৰ ওচৰৰ গৰ্ভৱতী মহিলা লেবাৰ ক্লাছ মানে তেওঁলোকে কি কৰিব তেওঁলোকতো একো নাজানে ওলালে সিহঁতক পুলিচে ধৰিব পুলিচ খুব ভয় কৰে গতিকে তেতিয়া আমি চিন্তা কৰিলোঁ যে আমি যদি সংগঠিত মানে সংগঠনৰ থ্ৰুৰে যদি আমি কিবা দান বৰঙণি আগবঢ়াবলৈ যাওঁ তেতিয়া বহুত টাইমো হৈ যায় বা বহুত খেলি মেলি বিভিন্নজনৰ বিভিন্ন মত তেতিয়া আমি কি কৰিলোঁ আমি মোৰ দাদা মোৰ ভাইটি আমি তিনিজন একেলগে থাকোঁ মোৰ দাদা সন্মুখত থাকে আৰু মোৰ ভাইটি তেওঁ মানে সমাজকৰ্মী হয় তেওঁ আমি তেওঁৰ ঘৰৰ তলতে মানে এখন দোকান আছে গেলামালৰ দোকান আমি তাতে কি কৰিলোঁ চাউলৰ বস্তা দাইলৰ বস্তা নিমখৰ বস্তা মিঠাতেল আৰু দুটা বস্তু দিছিলোঁ তাৰপিছত বিস্কুট পেকেট দিছিলোঁ আৰু এটা কিবা পাহৰিলোঁ মই 6 বস্তু দিছিলোঁ 6 কেজি চাউল 2 কেজি দাইল 1 লিটাৰ মিঠাতেল 1 কেজি পিঁয়াজ আলু 1 কেজি এইখিনি মনত পৰিছে এতিয়া এইখিনি বস্তু আমি টোপোলা কৰাই তাত থৈ দিছোঁ আৰু তেওঁলোকক আমি কৈছোঁ যে আমি মানুহ পঠিয়াই দিম তোমালোকে দিবা বস্তুবোৰ তেনেকৈ ধৰক আমি 20-25টা টোপোলা ৰেডি কৰি ৰাখোঁ তাৰপিছত আকৌ সেইকেইটা শেষ হ'লে আমি মানুহখিনি ঘৰলৈকে মাতি দিওঁ তলত ঘৰলৈ মাতি দি দোকানখন লগতে মানে গেটতে দোকানখন গতিকে আমি তাৰ পৰা মানুহখিনি লাইন কৰাই পিনে এটা টোপোলা দি আমি তেনেকৈ বিদায় দিওঁ তেনেকৈ আমি কৰিলোঁ প্ৰায় 10-12 দিন কৰিলোঁ আৰু যথেষ্টখিনি দিছোঁ আমি ধৰক 200-300 ঘৰ মানুহকেইজনী দিছোঁ সম্পূৰ্ণ নিজা পইচাৰে আমি সেয়া কোনো সংগঠন বা কোনো এটা আমাৰ যে সংগঠনৰ জমা পইচা সেয়া নহয় আমাৰ হাতত যি আছে যে মোৰ কম পইচা আছে মই কমকৈ দিছোঁ ভাইটিৰ বেছি পইচা আছে দাদাৰ বেছি পইচা আছে তেওঁলোকে বেছিকৈ দিছে কিন্তু আমি মানুহখিনিক সহায় কৰিছোঁ এতিয়া খুব ভাল লাগে সেইটো মানে আমি এটা এইটো যে কয় যে সন্তোষ আত্মসন্তোষ সেইটো বাইদেউ আমাৰ সময় কমি আহিছে অনুষ্ঠানটো শেষ কৰিব লাগিব শেষ কৰাৰ আগতে আপুনি আমাৰ দৰ্শকসকলক কি ক'ব বিচাৰিব মই দৰ্শকসকলক এটা মই অনুৰোধ কৰিবলৈ বিচাৰিম তো মই দেখিছোঁ আমাৰ কিছুমান এৰিয়া আছে যেনেকৈ মন্দিৰবিলাকৰ সন্মুখতো দেখা যায় শুক্লেশ্বৰ ঘাটতো দেখা যায় মাজাৰ কিছুমান আছে তাৰ সন্মুখতো কুঙা খুৰা এনেকুৱা কিছুমান মানুহ তেওঁলোকৰ মানে কাপোৰ নাই খাবলৈ নাই তো আমাৰ কিছুমান মানুহৰ ইমান কাপোৰবিলাক পোকে খাই দিয়ে তেনেকৈ গতিকে মই সকলো ৰাইজক মই মোৰ আন্তৰিকভাৱে মই এটা অনুৰোধ জনাইছোঁ যে আপোনালোকৰ যদি তেনেকৈ বেছিকৈ পেলনীয়া কাপোৰ আছে পেলনীয়া বুলি মই এইটো কোৱা নাই যে একদম বেয়া ভাল মানুহে ব্যৱহাৰ কৰিব পৰা নতুন কাপোৰ কিছুমানো মানুহে থৈ দিয়ে গতিকে সেই কাপোৰখিনি গোটাই মোৰ এটা ঠিকনা আছে মোৰ যিটো অফিচ আছে খানাপাৰা
হোটেল বিভান্তাৰ সন্মুখতে মই পিছত সেইটো দি দিম আপোনালোকে অনুগ্ৰহ কৰি যদি সেই কাপোৰখিনি ধুই ধাই ভালকৈ জাপি কুচি আনি পিনে তাত জমা কৰে তেতিয়া আমি সেই বস্তুখিনি আমি সেই দুখীয়া মানুহখিনিক আমি বিলাব পাৰিম নিশ্চয়কৈ বাইদেউ ভাল কথা কৈছে আপুনি প্ৰিয় দৰ্শক যদি আপোনালোকৰ ঘৰতো বাইদেউ কোৱা ধৰণৰ কাপোৰ আছে তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত দিয়া এড্ৰেছত আৰু ফোন নম্বৰত যোগাযোগ কৰি বাইদেউ তাত জমা দিব পাৰে আৰু সেই কাপোৰখিনিৰে কোনোবা দুখীয়া ল'ৰা ছোৱালীৰ হয়তো এই জাৰৰ দিনত অন্ততঃ অকণমান হ'লেও শান্তি পাব বাইদেউ আপুনি আজি আমাক ইমানকণ সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ মই আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ যে মোক এইখিনি কথা ক'বলৈ মোৰ মনৰ কথাখিনি ক'বলৈ সুবিধা দিলে ধন্যবাদ নমস্কাৰ প্ৰিয় দৰ্শক আজি আমি কথা পাতিলোঁ এগৰাকী সমাজসেৱিকা সাজিদা বেগম বাইদেউৰ সৈতে অহা খণ্ডত পুনৰ এজন নতুন অতিথিৰ সৈতে মই জ্যোতিৰ্ময় শৰ্মাই পুনৰ উপস্থিত হ'ম আমাৰ এই বিশেষ অনুষ্ঠানলৈ চাই থাকিব NH Live যদি আপোনালোকে ফেচবুকত চাই আছে আমাৰ পেজটো লাইক কৰিব আৰু যদি ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো হিট কৰি দিব ধন্যবাদ